নমস্কাৰ। আজি মই ঘৰতে টমেটোৰ পিউৰি বনাম। তাৰে কাৰণে মই 4টা বিলাহী লৈছোঁ। আপোনালোকে বেছিকৈও ল'ব পাৰে। এতিয়া মই বিলাহীটো কাটি লৈছোঁ। এতিয়া মই বিলাহীখিনি আপোনাৰ মিক্সিত পিউৰি কৰি লওঁ। এতিয়া মই মিক্সিত বিলাহীখিনি পিউৰি কৰা হৈ গ'ল। এতিয়া মই ইয়াত চেকি ল'ম। এতিয়া মই পিউৰিখিনি ইয়াত চেকি ল'ম। এতিয়া মই কেৰাহীটো উঠাই দিলোঁ। কেৰাহীটো গৰম হ'ল। এতিয়া মই পিউৰিখিনি ইয়াত দি দিছোঁ। এতিয়া মই ইয়াত অকণমান নিমখ ছটিয়াই দিছোঁ। এতিয়া গেছটো কমাই লৈছোঁ। এনেকৈ 20 মিনিট লৰাই থাকিব লাগিব। এতিয়া 20 মিনিট হৈ গ'ল। মই গেছটো নমাই দিলোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। এনেকৈ আপুনি টমেটো পিউৰি ঘৰতে এনেকৈ বনাব পাৰে। ধন্যবাদ।